ও টিকটিকিয়া লাল মইনা টিকটিকিয়া লাল ও বিহালি রে বিলাহি দেখো তোর তুখনি কাল ও বাট পোনাই পোনাই না 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 কৈছো তই কিয় ইমান ধুনীয়া গান গায় মোৰ একেবাৰে গান শুনিলে একেবাৰে গাটো কিবা নাচো নাচো কৰে ভিত্তি উঠা দে পিছে কি ঘটিটো কৰিব বহি আছা নাচ মই গান গাম দে তই নাচি থাক ধুনীয়াকে মই নৰো নাচবা মই নাচবা জানলি এনেকে বহি থকা ভকত নেকি মই নহয় মই নাচবা পাৰলো হয় কিন্তু মই নাজানো পিছে তোক মই এটা কথা কম বুলি ভাবিছো হা কি কথা কবি তই মোক দেচোন কও ময়ো শুনো মানে কৈছো তই এই বিহুত মাৰা ঢোল দেখা পাইছা তই দেখা পাইছা নে সেয়া ঢোল পাইছো পাইছো কিয় নাপাম হেই মই কত ঢোল মাৰিলো আগতে দেচোন কৈছো তই কৈছোন পিছে তই কিমান ডাঙৰ ঢোল দেখা পাইছা মোক কৈছোন ধুই কিমান ডাঙৰ হ'ব আৰু হেয়া আমি যে মাৰো ঢোল হেয়া এটা বাল্টিঙৰ সমান আৰু বাপেকে আজি কচু ভিত্তি গোটাক ভাল গাজা এটা মাৰো তামাম গাজা মাৰিম আজি ধুই সেইটো কিবা ঢোল নেকি চালা মই এনেকুৱা ডাঙৰ ঢোল দেখা পাইছো আমাৰ ককাৰ এটা ঢোল আছিলে ভাই কিমান ডাঙৰে হা কিমান ডাঙৰ ঢোল আছিল নো ইমানেই ডাঙৰ আছিল যে সেই ঢোলটোত এখন তালিত কুবেই উঠি পেলাই আকৌ সিফালৰ তালিখনত কুবাবাক লাগি যাবা লাগিলি একদিন এক ৰাতি লাগে ইমান ডাঙৰ আৰু দীঘল ঢোল আছিল এইটো আমাৰ গম পাইছা চালা ইমান ডাঙৰ ঢোল থাকে নে ক'বাত মই ইমান ডাঙৰ ঢোলৰ কথাটো আজিলৈকে শুনাও নাই দেখাও নাই হেই এইটো মোক গাজা মাৰিলা চালা ৰ বেটা গুটি তই মোক গাজা মাৰিবা আহিছা চালা ময়ে গাজৰুৰ শেষ আৰু তই মোক গাজা মাৰা ৰ আজি তোক মই এনেকুৱা গাজা মাৰিম তই ইয়াৰ পৰা উঠি দাৰ মাৰিব লাগিব ৰ ভিত্তি উঠা ৰচোন ৰ বা গুটি ইমান ডাঙৰ ঢোল আছে তহঁতৰ ঘৰত একেবাৰে বিৰাট ডাঙৰ ঢোল জানা এইটো ঢোল চাবৰ কাৰণে বহুত মানুহ আহে আমাৰ ঘৰত তই যাবিচোন একদিন চাই আহিবি যায় পিছে গুটি তই এটা কথা গম পা নে কি কথা মই তোকে একো গমেই নাপাওঁ মানে আমাৰ ককাহঁতৰ দিনত এডাল ডাঙৰ কঁঠালৰ গাছ আছিল আৰু সেই কঁঠালৰ গাছডাল ইমানেই ডাঙৰ যে সেই কঁঠালৰ গাছডালৰ ওপৰপে যদি এটা কঁঠাল পাৰি মাটিত লিগি পেলাই দিয়া যায় সেই কঁঠালটো ওপৰপে মাটিত আহি পৰোঁতে 3 দিন 3 ৰাতি সময় লাগে বুজি পাইছা কিমান ডাঙৰ কৈছো ইমান ডাঙৰ কঁঠালৰ গাছ থাকে নেকি যে 3 দিন লাগে ওপৰপে কঁঠালটো মাটিত পৰোঁতে কিনো কথাবিলাক কবা ধৰছা তই ইমান ডাঙৰ কঁঠালৰ গাছ নাই আৰে গুটি আছেইতো আৰে তই কথাটো শুনিলো আৰু আমাৰ ককাই সেই কঁঠালৰ গাছডাল কেইদিনমান পিছতে কাটি দিছিল আৰু কাটাৰ পিছতে তহঁতৰ ককাৰে আমাৰ ঘৰত আহি আমাৰ সেই কাটা কঁঠালৰ গাছডালপেইতো তহঁতৰ ঢোলটো বনাইছিল এতিয়া বুজি পাইছা কচু ভিত্তি উঠা কাৰ মুৰা বকি থকা তই চালা তোৰ লগত কোনোবাই কথা পাতে নেকি যা নাপাতো যা ঘৰক লাগি যাওঁ তোৰ নিচিনা পগলাৰ লগত কথা পাতাতকে নাপাতাই ভাল যা গুটি চালা তই এই কচুক গাজা কবা আহা চালা মই এনেকুৱা গাজা মাৰিলো তই উঠি দাৰ মাৰিলি নে লাজে সন্মানে গোটেই গেল নে তোৰ চালা ভিত্তি উঠা মৰণ নোহোৱা যা এতিয়া ঘৰত যে বহি থাক চালা দিল ধক ধক কৰনে লাগা আজয় আৰু আপোনালোকৰ যদি কচু কুটি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক মাৰবি আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বি এনেকুৱা ধৰণৰ জমনি কচু কুটি ভিডিঅ'বিলাক পাই থাকিব সকলোতকৈ আগতে গতিকে আজিলৈ বাই বাই